আৰু এয়া হৈছে ভাত আৰু এয়া হৈছে টেকেলি পিঠা বনাই আছোঁ টিফিনত দিবৰ কাৰণে। আৰু কেতিয়াবা কেতিয়াবা মই টেকেলি পিঠাও দি পঠিয়াওঁ টিফিনত। আৰু টেকেলি পিঠা দিয়া দিম চেৰি কিচমিচ এইবিলাক যোগাৰ কৰি লৈছোঁ। হাতখন একদম পিঠাগুড়ি সানি আৰু বহুত বেছি দেৰি হৈ গৈছে একদম হাতত এতিয়াও পিছল মাৰা নে মাৰিব। আৰু এয়া হৈছে পিঠা আৰু পূৰা গা ধুই উঠিয়ে পূৰা ভাত আৰু পিঠা বনাই আছোঁ। বহুত দৌৰা-দৌৰি হয় সেইকাৰণে দেৰি হয়। পূৰা এটা হৈ গ'ল আৰু এই এটা হ'লে এয়া দেখিছে এইটো দেখুৱাই এতিয়া এইটো হৈ গ'ল দেখিছে এই পিঠা হৈ গ'ল। হ'ব আৰু এতিয়া পিঠা বনাই আছোঁ হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ ভাল, মই মঞ্জুতি ৰায়। মোৰ ব্লগলৈ পুনৰ এবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। বলকচোন আজি ভিডিঅ'টোলৈ আগবাঢ়ো। আৰু আপুনি যদি মোৰ চেনেল নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল লাগিলে লাইক এটা কৰিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব। যিকোনো নটিফিকেশ্যন আপোনালোক সোনকালে পাই যাব। কমেণ্ট কৰি নিশ্চয় জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই কেনে পালে। বলক তেতিয়াহ'লে আজি ভিডিঅ'টোলৈ আগবাঢ়ো। আৰু এই মাত্ৰ লিটি লভ স্কুলৰ পৰা লৈ আহিলোঁ। আহি ইমান বেছি ভাগৰ লাগিছে। অকণমান শুই উঠিলোঁ। শুই উঠাৰ পিছত তাতে অৱস্থা কাহিল হৈ যায়। আৰু এতিয়া লাগিব গোটেইখিনি কাম কৰিব। আজি বতৰ বিৰাট বেছি ভাল চাই ইমান সময় বৰষুণ দি আছিল আৰু এতিয়া বতৰটো কিমান ধুনীয়া হৈছে। বতৰটো দেখিছে আৰু এনেকৈ ফলৰ ফুলবিলাক থাকে যে মই ইয়াতে দিছোঁ ফলৰ ফুল। ফলবিলাক হৈ যে তাৰ ফুল থাকে, বহুত বেছি ফুল থাকে। ফলৰ ফুল, বিলাহী, পেপচিকাম, পিঁয়াজ, জলকীয়া আৰু গাজৰ। আৰু বেছিকৈ পিঁয়াজটো দি দিব, তেতিয়াহ'লে টেষ্টটো বহুত বেছি হয়। আৰু এইখিনি মই আৰু ইয়াতে দিছোঁ জিৰা গুড়ি, নিমখ, হালধি দি অকণমান দেৰি মই সানি থৈ দিছিলোঁ। আৰু আবেলিৰ চাহটোত মানে সন্ধিয়াৰ চাহটো এনেকুৱা গৰম গৰম পকৰা বা কিবাহেৰে খাই বহুত বেছি ভাল লাগে। আৰু সেয়েহে মই বনাই আছোঁ পকৰা। আৰু পকৰাটো আজি বহুত টেষ্টি পকৰা আপোনালোকক দেখুৱাই আছোঁ। আৰু মই এতিয়া চামুচত লৈ সৰু সৰুকৈ মই কেৰাহীত দি যাম। ইয়া দেখিছে এনেকৈ মই দি যাম। এতিয়া সৰু সৰুকৈ এনেকৈ দি দিছোঁ। আৰু এয়া চাহ আমাৰ গৰম গৰম পকৰা ৰেডি হৈ গ'ল। এয়া নমাব হৈছে আৰু দেখিছোঁ নহয়। এয়া আমাৰ গৰম গৰম পকৰা ৰেডি হৈ গ'ল দেখক। এয়া চাওক। আৰু ইয়াতে দিছোঁ মই চুজি কেইটামান। পিঠাগুড়ি নাছিল সেইকাৰণে আটাৰ বনাইছোঁ, তাতে চুজি দি দিছোঁ যাতে পকৰীকেইটা অলপমান মচমচীয়া হয়।